হেল্ল' গাইজ, আজি পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আকৌ এটা নতুন ব্লগ বনাম আৰু সেই ব্লগটো স্পেচিয়েলি মই এতিয়া গৈ আছোঁ চামগুৰি। আমাৰ ইয়াৰ পৰা আপোনাৰ এৰাউণ্ড 20 কিলোমিটাৰমান হ'ব চাগে, তো মানে নগাঁও টাউনৰ পৰা। তো মই এতিয়া যাম আৰু চামগুৰিত কিছুমান ভাল ভাল জেগা আছে, সেই জেগাখিনি আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'ৰ টাইটেলটো যিটো দিয়া আছে সেইটো চাইটো নিশ্চয় গম পাবই মই কোন জেগাত যাম। তো আৰু আজি মই অকলে যাম, গতিকে ৰাস্তাত কিবা মানে এনেকৈ ৰাস্তাত যোৱাৰ যিটো ভিডিঅ' হয় সেই ভিডিঅ'টো কৰিব পৰা হয় ভাল আছিলে। মোৰ এতিয়া হেলমেটতো তেনেকুৱা কোনো কেমেৰা মাউণ্ট নাই আৰু GoPro বা তেনেকুৱা ধৰণৰ একশ্যন কেমেৰা থাকিব লাগিব, বাট মোৰ তাত নাই, গতিকে অসুবিধা হ'ব অকণ দেখুৱাবলৈ। তো যোৱাৰ ভিডিঅ'খিনি নাথাকিব। বাকী গৈ পেলাই যিমানখিনি পাৰোঁ তাত যিখিনি জেগাত যাম ভালদৰে এক্সপ্ল'ৰ কৰিবলৈ, আৰু যিখিনি জানো, যিখিনি আমি তাৰ পৰা গম পাওঁ, তাতে মোৰ দাদা এজন থাকে, গতিকে তেওঁৰ পৰা যিখিনি গম পাওঁ সেই জেগাখিনিৰ কথা ভালদৰে জানিবলৈ আৰু আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আমি ফাইনেলি পালোহি আৰু মোৰ বেক চাইডে এইটো চাব পাৰে, গোটেইটো লেক। আৰু সৌজন দাদা যিজন মোৰ লগত আহিছিল, তেওঁ চামগুৰিতে থাকে। আৰু এয়া চাওক, মই ভালকৈ দেখুৱাই দিছোঁ। এইটো আপোনালোকে যদি ইয়াত আহে, দেন আহি পেলাই যিটো ভিউ মানে ইয়াত দেখা পাব, সেইটো অকল নিজৰ চকুৰেহে মানে ফিল কৰিব পৰা যায়, ইমান ধুনীয়া লাগে। মই তথাপিও যিমানখিনি পাৰিছোঁ ভালকৈ দেখুৱাই দিছোঁ ভিডিঅ'টোত। আৰু বাকী আপোনালোক আহক আৰু আহি পেলাই চাওক। বহুত ৰাস্তাটো অলপ যথেষ্টখিনি বেয়া আছে, মানে বহুতখিনি ভালেই বাৰু, কিন্তু ওপৰলৈ উঠি আহিব লাগে বহুতখিনি, কাৰণটো এটা পাহাৰীয়া এলেকাত আছে বস্তুটো, চ' অলপ প্ৰব্লেম হয়। কিন্তু বাকী বহুত ধুনীয়া। চাওক, আকৌ এবাৰ মই ভালকৈ এবাৰ ধুনীয়াকৈ আৰু এবাৰ দেখুৱাই দিম।
আপোনালোককো দেখুৱালোঁ আৰু এবাৰ তললৈ গৈ পেলাই আমি চাবলৈ চেষ্টা কৰিম। কিন্তু বাকী ইয়াত যিখিনি দেখিছোঁ বহুত মানে বেছিয়ে ভাল লগা যিটো এটা দৃশ্য আছে, প্ৰাকৃতিক দৃশ্য বুলিয়ে ক'ব লাগিব। কাৰণ এইটো সম্পূৰ্ণ প্ৰকৃতিৰ দ্বাৰা সৃষ্টি নহয় যদিও, কাৰণ যিটো নীলা পানী হ্ৰদ হয় আচলতে, কিন্তু এইটো মানে আকাশৰ যিটো কালাৰ, যিটো ব্লু কালাৰ, সেই ব্লু কালাৰটো আহি পেলাই মানে পানীখিনিত প্ৰতিফলিত হৈ মানে ব্লু কালাৰ নিচিনা হৈ থাকে। গতিকে নীলা পানী হ্ৰদ বুলি ইয়াক সেইকাৰণে কোৱা হয়। প্ৰাকৃতিক সৌন্দৰ্য সেইটো আপুনি এবাৰ চালে মানে মন চন বহুত ভাল লাগি যাব আৰু বহুত ভাল লগা এটা দৃশ্য। কাৰণ কেওফালে আপোনাৰ মানে বহুতখিনি পাহাৰ আছে, চবফালে চাৰিও চাইডে পাহাৰ আৰু মাজতে সেই জেগাটো। গতিকে মানে সম্পূৰ্ণ আকাশৰ যিটো কালাৰটো এক জেগাত আহি প্ৰতিফলিত হৈ ধুনীয়া কালাৰটো বহুত মানে ধুনীয়া হৈ যায় পানীখিনি। তো বাকী আৰু এটা মোৰ মানে ভাল নহয় আচলতে, বেয়া কাম এটা হৈ আছে। তো সেইটোৰ ওপৰত মই আৰু কিছুমান ক'বলগীয়া আছিলে যে বহুত লেতেৰা হৈ আছে জেগাখিনি। যিকোনো মানুহ আহি পেলাই চাই পেলাই মানে বহুত বস্তু পেলাই লেতেৰা কৰি থৈ গৈছে। কিন্তু এই কামটো নকৰিব, কাৰণ চাওক আৰু বেলেগ মানুহ আহে, কেৱল আমাৰ অসমৰ মানুহখিনিও নাহে, বেলেগ কোনোবা কেতিয়াবা আহিলে, আমি ফেমিলিৰ মানুহ আহিলেও কেতিয়াবা ঘপককৈ লৈ আহোঁ। তো তেওঁলোক বাহিৰতো থাকিব পাৰে। গতিকে তেওঁলোকে আহি যেতিয়া মানে আমাৰ ঘৰুৱা বস্তু, এইটো অসমৰ যেতিয়া আমাৰ ঘৰুৱা বস্তু, গতিকে সেই ঘৰুৱা বস্তুটো আমি নিজেই চাফ চিকুণ কৰি ৰখাটো সেইটো এটা আমাৰ দায়িত্ব। গতিকে আশা কৰোঁ যোন আহে সেই লেতেৰাবোৰ নকৰিব। যিখিনি আছে এইটো প্ৰশাসনে যদি বিচাৰে দেন চাফা কৰি ধুনীয়াকৈ ৰাখিব পাৰে, কাৰণ এইটো এটা পৰ্যটনৰ বহুত ভাল স্থল বুলি ক'ব পাৰি। গতিকে মোৰ ইমানখিনিয়ে ক'ব লগা আছিল যে লেতেৰা নকৰিব যোনেই নাহক, আৰু বহুত ধুনীয়া এটা পৰিৱেশ। আপোনালোকে আহক, চাওক, বতাহ একদম বঢ়িয়া বলি থাকে, মানে বহুত ঠাণ্ডা মানে, আৰু আহি পেলাই একদম পিচ শান্তিপূৰ্ণ এটা পৰিৱেশ। যদি আপোনালোকে বহুত টেনশ্যনত আছে দেন ইয়ালৈ এপাক আহক, আহি পেলাই প্ৰাকৃতিক দৃশ্যটো চাওক, চোৱাৰ লগতে পানীখিনি এবাৰ চাওক, এনেই মনটো একদম পূৰা শান্তি হৈ যাব। গতিকে বাকী সেইখিনিয়ে মোৰ কেমেৰা, কাৰণ মই মোবাইলত কৰোঁ কেমেৰা। বাকী এইফালে এটা ইমান ধুনীয়া সৌন্দৰ্য এটা আছিলে এই ছাইডটোত, আপোনালোকে দেখা নাপাব, মই দেখা পাম। মই এটা অকণমান চিন এটা দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। সেই জেগাটো বহুত ধুনীয়া লাগে, বাট মোৰ কেমেৰাই ইমান ভালকৈ মানে কেপচাৰ কৰিব পৰা নাই। তো মই পাৰিলে ফটো দুখনমান দি দিম। নিশ্চয় ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো সম্পূৰ্ণ আজি এই জেগাটো চাম বুলিয়ে আহিলোঁ। আৰু চামগুৰিৰ পৰা আপোনাৰ মেইন চামগুৰিৰ পৰা আপোনাৰ 10-12 কিলোমিটাৰমান হ'ব। বাকী ৰাস্তা ভালেই, খালি অলপ অকণমান এইখিনি আপোনাৰ পাহাৰীয়া এলেকাৰ কাৰণে অকণমান বেয়া হ'বই, সেইটো স্বাভাৱিক কথা। কিন্তু বাকী বহুত ধুনীয়া, আপোনালোকে আহক, আহি পেলাই চাওক, একদম মানে মষ্ট ভিউ বুলি ক'ব পাৰি। বাকী মই অথনি কৈ আছিলোঁ এই জেগাখিনিৰ কথা, এইফালে যিখিনি জেগা আছে, এই জেগাখিনি আপোনাৰ মানে সম্পূৰ্ণ এটা পাহাৰৰ ওপৰৰ পৰা যিটো এটা ভিউ হয়, বহুত ধুনীয়া হয়। গতিকে মই এতিয়া নিজেই চাব পাৰিছোঁ, কিন্তু বাকী আপোনালোকক মোৰ কেমেৰা ইমান ভাল নহয়, গতিকে ভালদৰে দেখাব পৰা নাই। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু আজিৰ কাৰণে এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ। আৰু বাকী আৰু কিছুমান চাবলগীয়া জেগা আছে, সেইখিনি মই ভিডিঅ' এটা বনাম, আৰু বনাই পেলাই আকৌ এইটো এটা চামগুৰিৰে কিছুমান জেগা, সেই জেগাখিনি আকৌ বেলেগ এটা ভিডিঅ'ত মই কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। কাৰণ
পূৰা ঘামত গতি নাইকিয়া হৈ যায় আৰু কাৰণ এটা নিৰ্দিষ্ট সময়ত এই গোটেইখিনি একেলগে কেপচাৰ কৰি দিয়াটো সম্ভৱ নহয় কাৰণ বহুত দীঘলীয়া ভিডিঅ' হ'ব আৰু আপোনালোকেও বহুত ব'ৰ পাই যাব। তো আজিৰ কাৰণে এই ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ আৰু যদিহে ভিডিঅ'টো ভাল পালে দেন প্লিজ লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুবৰ্গক, কাৰণ ইয়ালৈ আহি পেলাই আপোনালোকে বহুত ভাল পৰিৱেশ এটা পাব। আৰু বাকী ইমানেই। নতুনকৈ যিসকলে আহিছে মোৰ চেনেলটোত তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নপাহৰিব।